হেল্ল' গাইজ, মই শিল্পা আৰু আপোনালোকক সকলোকে মোৰ চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি বহুদিনৰ মূৰত আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ আগত মই উপস্থিত হৈছোঁহি। আজি যিহেতু আমাৰ ঘৰত বছৰেকীয়া সকাম আছে, আমি আহোম মানুহ, সেইবাবে আমি সাজৰ সকাম কৰোঁ। আপোনালোকক মই দেখাম কেনেদৰে কি কৰিছোঁ। এয়া সান্দহ খুন্দি আছে, মই ৰচুন গুচাই আছিলোঁ। এইখিনি সান্দহ ইয়াত খুন্দি আছে। আমাৰ নিয়মত এনেকৈ সান্দহৰ লগত কুকুৰাৰ মাংস বনোৱা হয়, সেইকাৰণে এই সান্দহ খুন্দি আছে আৰু ইয়াত খুন্দিলেহে ভাল হয় মানে খাবলৈ। এয়া মায়ে চালি আছে সান্দহ। এইখিনি মোৰ ৰচুন আৰু আদা গুচাইও হৈ গ'ল। এয়া আমাৰ কুলদীপ, ই এনেকৈ মাৰ ওচৰতে অকল থাকি বেছি ভাল পায়। এইখিনি পচলাৰ লগতো বনোৱা হয়। আৰু ই আমাৰ গৰমত শুই আছে। মধুৰিডালৰ প্ৰয়োজন হোৱাৰ বাবে মায়ে মধুৰিডাল কাটি আছে। মধুৰিডাল লাগে মানে। এহেঁতি দুটাই অকল মাৰ ওচৰতে থাকি বেছি ভাল পায়। মা য'ত যায় এহেঁতিও তাতে থাকে। ই আকৌ এটা লাঠি কামুৰি আনিলে। এয়া ভকত আহিছে, প্ৰথমজন ভকত আহিলে এয়া, আৰু আনজন ভকত আহি পিনে এয়া কুকুৰাটো লৈ গৈছে। আৰু আমাৰ এহেঁতি দুটাই তাত বিচাৰি আছে। কুকুৰাটো নিয়াৰ পাছতো এহেঁতি দুটাই বিচাৰি আছে তাতে আকৌ আছে নেকি বুলি। এয়া ভকতে চাকি জ্বলালে পাকঘৰত আৰু নিয়মবোৰ কৰিব। আমাৰ ই ওচৰতে বহি আছে। আৰু এয়া পাপাই বাহিৰৰ জুইশালিত এয়া এনেকৈ জুই জ্বলাই দিছে। আমাৰ ওচৰৰ বৌহেঁতি ভাত খাবৰ কাৰণে ইয়াত মাংস বনাব। আৰু পাকঘৰত এক্সট্ৰাকৈ বনাইছে সকামৰ বাবে। এয়া সকামৰ আমাৰ সাজৰ সকাম ষ্টাৰ্ট হৈ গ'ল। ভকতে আহি এনেদৰে নিয়মবোৰ কৰিছে। আমাৰ এহেঁতি দুটাকো প্ৰথম ভাগ দি দিলোঁ, যিহেতু এহেঁতিও আমাৰ ঘৰৰ ফেমিলি মেম্বাৰেই হয়। বাহিৰত এয়া বৌহেঁতি চবে মিলি কথা পাতি আছে। ওচৰৰে ৰাতিও ভাতটো খালোঁ, সকলোৱে খালে। ৰাতিপুৱা অলপ আপোনালোকক এনেই দেখাইছিলোঁ, যিহেতু ৰাতি দেখাব নোৱাৰিলোঁ। এয়া পচলা ভাজি আছিলে। এইখিনি সাজ অলপ থাকি গৈছিলে, আগৰখিনি গোটেইখিনি শেষেই হ'ল। এইখিনি অলপ আছিলে তলত, মই এনেই অলপ দেখাই। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক এটা কৰি দিব। বাই।